আমি আজোককাৰ দিনৰ পৰা শুনি আহিছোঁ গৰু বিহুৰ দিনা 101 বিধ শাক খোৱাৰ পৰম্পৰাৰ কথা আৰু কোৱা হয় যে সেইদিনাখনি হেনো গছত বিষ নাথাকে। সেইদিনাখনি যদি 101 বিধ শাক খাওঁ তেতিয়াহ'লে ই আমাৰ শৰীৰত দৰৱৰ নিচিনা কাম কৰে আৰু গোটেই বছৰটোলৈ আমাৰ শৰীৰত ইমিউনিটি প্ৰদান কৰে। কেইদিনমানৰ আগতে মই কাজিৰঙা অৰ্কিড পাৰ্কত গৈছিলোঁ। তাতে মই 101 বিধ শাকৰ তালিকাখন দেখা পালোঁ। যিহেতু 14 তাৰিখে গৰু বিহু, সেয়েহে আপোনালোকৰ আগত বিভিন্ন শাকৰ এই তালিকাখন শ্বেয়াৰ কৰিব মন গ'ল। ইয়াত পোৱা শাককেইটাৰ নাম মই উল্লেখ কৰি আছোঁ। খুতুৰা শাক, মালভোগ শাক, হাতী খুতুৰা, সৰু মানিমুনি, বৰ মানিমুনি, ঢেকীয়া, লাইজাবৰি, বৃন্দাবনী শাক, টেঙেচি শাক, দৰুণ, সুন্দৰী, পদিনা, ধনিয়া, মান ধনিয়া, পালেং, চিৰতা, ব্ৰাহ্মী, নৰসিংহ পাত, দুপৰ টেঙা, ভেদাইলতা, কণাশিমলু, তুলসী পাত, তেজপাত, বন জালুক, কপৌ ঢেকীয়া ইত্যাদি আৰু বহুতো আছে। এই ভিডিঅ'ৰ শেষত এটা চাৰ্ট দিয়া হৈছে, তাতে 110 বিধ শাকৰ বিষয়ে উল্লেখ আছে।